কি নাম আপনার? মোর নাম হৈছে ভগন মুৰ্মু। গাঁৱৰ নাম? গাঁৱৰ নাম পানোৱাৰী, বৰপুৰ প্ৰাইমাৰীত আণ্ডাৰত পৰে। আপুনি কোন দলত আছিলে? মই আগৰ পৰাই ইউ পি পিলত আছিলোঁ, কিন্তু ইয়াৰ মাজতে মই ভুলতে বি পি এফত জইনিং লৈছিলোঁ। তো আকৌ আজি জইনিং হৈ আজিৰ পৰা মানে একেলগে ইউ পি পিলৰ লগত আমি কাম কৰিম। আগৰ পৰা কাম কৰি আহিছোঁ, কিন্তু অলপ ভুলতে গৈছিলোঁ। তো এতিয়াৰ পৰা আমি ইউ পি পি এল হৈ আমি কাম কৰি যাম। এতিয়া মানে যিমান দিনলৈকে আছে মানে সিমান দিনলৈকে মই কাম কৰি যাম আৰু। কিমানজন গৈছিল আপোনালোকে? আমি 4জন গৈছিলোঁ টোটেলত। কিমান দিন আগত? হৈছে আৰু বেছি দিন হোৱা নাই। এপ্ৰিল মাহৰ ধৰি লওক 26-27 তাৰিখতে এনেকৈ গৈছিলোঁ আৰু। আকৌ আপোনালোকে আজি আমি ঘূৰি আহিলোঁ আৰু আকৌ কিয় আমি ঘূৰি আহিলে আপোনালোকে? আমি ভুলতে গৈছিলোঁ এইখিনিয়ে আৰু মানে আকৌ আজিৰ পৰা মানে ইউ পি পি এল হৈ আমি কাম কৰি যাম একেলগে।